মন যায় মোৰো মন যায় চকুত চকু থৈ চাবলে মনে মনে মৰম দিবলে মন যায় মোৰো মন যায় কৰবালে ফুৰিব যাবলে। হে ঘটি আজি অলপ ফুৰি আহোঁ বল। ক'ত যাবি? সঁচাই বহুত দিন ফুৰিব যোৱা নাই মাকা আজি বল তেনেহলে। আজি নামৰূপৰ জেক ৱেল চাবলৈ যাওঁ বল। তই গৈ পাইছ না আগতে তাত? আগতেতো মই যোৱা নাই, এতিয়াই প্ৰথম যাম আৰু। ঠিক আছে তেনেহলে ৰেডি হৈ লওঁ আৰু। তই মানে আৰু কোনোবা যাব? সিহঁতৰ দুটাকো লৈ যাওঁ আকৌ, ভদিয়া আৰু নালিয়াক। ভালে হ'ব, কেইবাটাও হলে গৈ ভাল লাগিব, ফূৰ্তি কৰিব পাৰিম। ঠিক আছে এতিয়া ৰেডি হৈ আহিবি, যা সিহঁতকো মাতি লৈ আহিবি একেলগতে। ভদিয়া কাই আৰু নালিয়াকো কৈ যাবলৈ কৈছিলে নহয়, ৰ কৈ যাওঁ ভদিয়া কাই ঘৰত আছে না? অলপমান ওলাই আছোন। কোনো সেইটো তেটো ফালি আছ? তইহে ঘটি কচোন কেলে মাতি আছিলি? আমি ফুৰিবলৈ যাব ওলাইছো, সেইকাৰণে আপোনাকো লগ ধৰিছো আৰু। সঁচাকে না? কি মই মিছাকে কৈছোং গতে লাগিছে নেকি? মজা হ'ব, বল সোনকালে। নালিয়াকো লৈ ল'ব লাগিব লগত। নালিয়া ইয়াতে আছে, মাত দিলে হ'লে যাবলৈ যাওঁ, দেৰি কৰি থাকিলে লাভ নাই এইবিলাকত। নালিয়া এইফালে সি আহিলে যাওঁ আৰু তেনেহলে এতিয়া। ইমান দেৰি কৰি আছে এইকেইটা, অলপ সোনকালে আহিব লাগে। তহঁতৰ ওলাই আহিবলৈ ইমান দেৰি লাগে না? ছোৱালী মানুহৰ নিচিনা ষ্টাইল দি থাক নেকি? ষ্টাইল দি থাকোঁতে দেৰি নাই হোৱা, ই গৈ কিনে কৈছে আমি ওলাই আহিছোঁ চিধা। ঠিক আছে তেনেহ'লে গাড়ী ৰেডি আছে, এতিয়া গাড়ীত উঠি যাব লাগে বল। গাড়ী কোনখন লৈছা? অডি কাৰখন লৈছোঁ, এই নতুনকৈ আনিছিলোঁ যে আমাৰ। সেইখনত চাৰিটা যাব পাৰিবি জানো? সেইখনত দুটাহে উঠিব পৰা চিট আছে। সেনেকে ঠেলা ঠেলিকে যাম বল, কিমানখিনিনো অলপমানহে, ছালটো পৰিব তেতিয়াহে। তই কিন্তু মাথা মাৰিছ দেই। বহ চবে ভালকে জেগা চাই বহি লয় যেনেকে সুবিধা পাওঁ। ভয় লওক ভদিয়াকা। একবাৰ গাড়ী ষ্টাৰ্ট হ'ল বুলি ক'লে আমি গৈ তাতে পাৰোঁগৈ আৰু দেই। বৰ স্পীডত নচলাবি দে, মোৰ ভয় লাগে। এইডাল ইমান ভয়, বহি থাক মনে মনে। এতিয়া আমি আহি পাই গ'লোহি, ইয়াৰ পৰা এডোখৰ খোজকাঢ়ি যাব লাগিব, বল আহ। আৰু কিমান দূৰ যাব লাগিব? নহয় বেছি দূৰ, বল। ফাইনেলি আহি উপস্থিত হলোহি নামৰূপৰ জেক ৱেলত। যিমান ভাল হ'ব বুলি ভাবিছিলোঁ তাতকৈ বহুত বেছি ভাল লাগিব ইয়াত দেই। গাইজ আপোনালোকেও পাৰিলে আহি এপাক চাই যাব, লগতে এনজয় কৰি যাব পাৰিব আৰু। নালিয়া গা ধুলো নহ'লে ইয়াতে, ইমান মজা লাগিব নহয়। তই এবাৰ সাঁতুৰি চাচোন, সাঁতুৰিব জাননে নাই? ইমান ঠাণ্ডাখনত কোনে গা ধুই এতিয়া? ঘৰত গা ধুই আহিছোঁ, এতিয়া ধুবলৈ নাই দেই। বাৰু ঘিটি তই কচোন, এইটো কি কাৰণে বনাইছে বাৰু ইয়াত? এইটো এটা মিনি বান্ধ হয়, ইয়াত পানীখিনি ষ্টক কৰি কিনে নামৰূপৰ হাঁহ কাৰখানাত লাগে যে সেয়ালৈ লৈ যায় ইয়াৰ পৰা, গম পালি? এইটো বনোৱা বহুত দিনেই হ'ল, আগতেতো মানুহবিলাক ইমান নাহিছিলে, আজিকালি অলপ বেছিকৈ আহে ইয়াত, পাৰ্টি কৰে, পিকনিক কৰে, চাবলৈও আহে। দে সেইবিলাক বাদ দে, সেইফালে চাবলৈ যাওঁ ব'ল অলপমান। চাবলৈ আহিছোঁতো চাই যাব লাগিব না পুৰা। বল এক পাক মাৰি দিওঁ আৰু তাৰপিছত যামগৈ। চেলফি দুখনমানো উঠিব লাগিব দেই। ঘিটি ফটো দুখনমান উঠা আকৌ আমাক। ৰ স্মাইল দে আকৌ ফটো উঠিবলে। হ'ব বঢ়িয়া উঠিছে, হৈছে দে। এতিয়া এইফালে পৰা আহোঁগৈ এপাক, বল। আজিলে হ'ব আৰু, উঠ গাড়ীত যাওঁগৈ আৰু। ৰাস্তাত ক'ৰবাত ধাবা এখনত সোমাই কিবা কিবি খাই যাব লাগিব দেই, ভোক লাগিছে। কোনে কি খাবি ন? মই ভাত খাম মাংস দি, মই গাহৰি মাংস খাম ভাতৰ লগত। আমি সেইটোৱে খাম আৰু। ঠিক আছে ব'ল তেনেহ'লে, ৰাস্তাতে পাম নহয়, তাতে সোমাই খাই যাম আৰু।